প্ৰমোদ বড়ো ডাঙৰীয়া হাতেদি আজি আমি পৰ্বতৰ ৰাইজৰ স্বাৰ্থত BTC ৰাইজৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত নতুন আকৌ এটা সংযোজন কৰি দিয়া হ'ল সেইটো ITI উদ্বোধন ITIখন আজিৰ পৰা উদ্বোধন হ'ল ইতিমধ্যে আমি গম পালোঁ ইয়াত 3টা ট্ৰেক ইয়াত শিক্ষাদান কৰা হ'ব আৰু সেই 3টা ট্ৰেকৰ গুৰুত্বপূৰ্ণ ট্ৰেক ইয়াৰ দ্বাৰা আৰম্ভ কৰা হৈছে ইয়াৰ মেছন বুলি কোৱা হয় মেছনটো গম পায় না মেছনটো বুজিয়ে না ৰাজমিস্ত্ৰী আমি সকলোৱে গম পাওঁ কিন্তু ৰাজমিস্ত্ৰী কৰোঁতে অলপ ইঞ্জিনিয়াৰিং কাম আছে অংকৰ কাম আছে সেইটো অলপ বুজিব লাগিব কৰোঁতে নোৱাৰে কিন্তু আমাৰ যিসকল এতিয়া ৰাজমিস্ত্ৰী মানে টুকি হৈছোঁ মই গম পাইছোঁ আমাৰ ৰাজমিস্ত্ৰীৰ যিটো ট্ৰেক ইয়াতে আমাৰ মহিলাসকল এডমিশ্যন লৈছে আমাৰ মহিলাসকল আমাৰ ছাত্ৰীসকল এডমিশ্যন লৈছে ৰাজমিস্ত্ৰীত আপোনালোকে অলপ অসম্ভৱ পাইছে না কিছু অসম্ভৱ পাইছে না আমাৰ ছাত্ৰী মেচিনবিলাক ফিটিং কৰিব লাগে আজিৰ যুগত মেচিনৰ যুগ নতুন নতুন মেচিন আহি আছে আজি ধৰি লওক মোবাইল আমাৰ হাতত আহিছে ইলেক্ট্ৰিচিয়ানৰ ইয়াৰ পোৱা হৈছে ইলেক্ট্ৰিচিয়ান কাৰেণ্ট কেনেকৈ মানে ৱায়াৰিং কৰিব লাগে প্লাছ মাইনাছৰ কথা আছে নহয় জানো আৰু এই ইলেক্ট্ৰিচিয়ান হ'বৰ কাৰণে MA BA দৰকাৰ নাই ৰাজমিস্ত্ৰী হ'বৰ কাৰণে MA BA দৰকাৰ নাই আৰু আমাৰ ইয়াত এটা চাৰ্টিফিকেট আছে ফিটাৰ মেছন আৰু ইলেক্ট্ৰিচিয়ান ইয়াৰ কাৰণে MA BA দৰকাৰ নাই আমাৰ যি অঞ্চলৰ যিসকল ল'ৰা ছোৱালী মেচিন দি পানী উঠায় পাইপ লগাবৰ কাৰণে আমাৰ কি লাগে প্লাম্বাৰ লাগে প্লাম্বাৰ কোৱা হয় পাইপ দি কানেকশ্যন কৰে পানী পায় এইবিলাক চব লাগে কিন্তু ঘৰে ঘৰে চব হৈ যাব গতিকে ভৱিষ্যত আছে আমাৰ ITIৰ দ্বাৰা যিখিনি শিক্ষাদান হ'ব কৰা হ'ব যিখিনি ট্ৰেড ইয়াত ব্যৱস্থা কৰা হৈছে প্ৰত্যেকটা ট্ৰেডতে ভাত আছে মানুহে জীয়াই থকাৰ কাৰণে ইয়াত ৰাস্তা আছে গতিকে admission regional app pura ini panik itu
নমস্কাৰ আজি প্ৰথম অৱস্থাত আমাৰ এই শিক্ষাবৰ্ষত কাম পাইপলাইনত আছে মানে অলৰেডি প্ৰচেছ হৈ আছে তো মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি চৰকাৰ ইয়াত চলি আছে সঁচাকৈ আমাৰ বিটিআৰবাসী ৰাইজৰ কাৰণে চিন্তা কৰি আছে আৰু লগতে কোন দিশত আমি পিছ পৰি আছো সেই দিশত আমাক সহায় কৰিবলৈ আমাক আগবঢ়াই লৈ যাবলৈ সঁচাকৈ অত্যন্ত মানে চেষ্টা কৰি আছে আৰু আজিৰ যি ITI অপেনিং সেইটো ইনগ্ৰেশ্যন কৰা সেইটো এটা প্ৰমাণ হয় যে এইখন চৰকাৰ কাম কৰা চৰকাৰ কাৰণ আমি জানো যে এই ITI খন বিল্ডিংখন বহুত দিন আগতে বনোৱা হৈছিলে এই বিল্ডিংখন বহুত দিনৰ আগত কমপ্লিট হোৱা আছিল কিন্তু কমপ্লিট হোৱাৰ পিছতো ইয়াত যি উদ্দেশ্য লৈ এইখন বিল্ডিংখন মানে বনোৱা হৈছিলে সেই উদ্দেশ্যটো পূৰণ হোৱা নাছিলে ইয়াত এনেই পৰি থাকিল ইমান বছৰ ইয়াত বেয়া হৈ আছিলে বহুত বস্তু আমাৰ কেজন মানে অলৰেডি আহাৰ পিছত ক'লে যে এতিয়া ৰিনোভেশ্যনৰ সময়ে হৈ গ'ল তো তেনেকুৱা ধৰণৰ কথা আমি মানে শুনিবলৈ পাইছো সঁচাকৈ এইটো দুখ লগা কথা যে ইমান পইচা ইয়াত ইনভেষ্ট কৰা হৈছে ইমান টকা ইয়াত ইনভেষ্ট কৰা হৈছে আৰু এইটো যদি আমি সঠিকভাৱে ৰাইজৰ ভালৰ কাৰণে বিশেষকৈ এই ITI খন যিবিলাক আমাৰ আনএমপ্লয়েড যুৱক যুৱতীসকল আছে যিবিলাক ড্ৰপ আউট কৰিছে তেখেতসকলক আমি যাতে এটা কৰ্ম সংস্থাপন দিব পাৰো এইটোৰ জৰিয়তে তেখেতসকলক যাতে স্কিলখিনি দিব পাৰো যাতে তেখেতসকলে হয় এমপ্লয়েড হয় বা সেল্ফ এমপ্লয়েড যাতে হয় তো সেই এমপ্লয়েবিলিটি স্কিলছবিলাক তেখেতসকলক যাতে আমি দিব পাৰো এই উদ্দেশ্যলৈ যিটো এখন অনুষ্ঠান বনোৱা হৈছিলে বা এখন বিল্ডিং বনোৱা হৈছিলে ইমান দিন অৱহেলিত অৱস্থাত আছিলে আমি চালো যে এইখন চৰকাৰ অহাৰ পিছত আমি চেষ্টা ITI মুকলি কৰা আজিৰ এই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ শ্ৰদ্ধাৰ সাংসদ ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ বিভাগীয় EM চিট বিভাগৰ আৰু আৰবানৰ উইলছন হাজদা ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আমাৰ বৰ্তমান চৰকাৰৰ জ্যেষ্ঠ EM ৰেওৰেৱান আচাৰী ডাঙৰীয়া আমাৰ MCLA সজল সিংহ ডাঙৰীয়া তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া আমাৰ চাৰ্কেল বিষয়া বাইদেউ আমাৰ চিট ডিপাৰ্টমেণ্টৰ
CSD ডাঙৰীয়া, উপস্থিত পৰ্বতজোৰা অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, প্ৰাক্তন MCLA দ্বয় আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, এই নতুন ITIৰ আমাৰ ছুপাৰিনটেণ্ডেণ্ট আৰু ইনষ্ট্ৰাক্টৰসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে আনন্দিত হৈছোঁ। সঁচাকৈ আজি এই যোৱা 2 বছৰত প্ৰায় বহুতবাৰ আমি আলোচনা কৰিলোঁ যে পৰ্বতজোৰাত ITIৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এনে বনাই পৰি আছে, এইটো কিমান সোনকালে পাৰে এইটো অপেনিং কৰিব লাগে আৰু ইয়াত আমাৰ কোৰ্সটো আৰম্ভ কৰিব লাগে। যোৱা বছৰত আমি চেষ্টা কৰিছিলোঁ, কিন্তু ইয়াত যিবিলাক ইনষ্ট্ৰাক্টৰ লাগে সেই সকলৰ পোষ্টটো আমাৰ চেংচন হ'ব নেকি বুলি আমি অলপ বাট চাইছিলোঁ। পিছত যেতিয়া দেখিলোঁ যে অলপ ইয়াত পলম হ'ব, কিছুমান সিস্টেমৰ কথা আছে, তো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অনুমতি দিলে যে যেতিয়া পোষ্টটো চেংচন হ'ব ৰৈ থাকিব নালাগে, কন্ট্ৰেকচুৱেল হ'লেও ইনষ্ট্ৰাক্টৰ লৈ পেলাই এই ITIৰ কোৰ্সটো আৰম্ভ কৰিব লাগে। আমাৰ বিটিয়া অঞ্চলটো প্ৰায়